গীত গাই ঘুরে ফুরু আমার কন্যাটি ফকির বিলাকে যার খাবলে এমুঠি অন্ন নাই যার পিন্ধিবলৈ গান বস্ত্ৰ নাই তেনেলোকে হৰি কীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰকো হৰিনামৰ আৱশ্যক কিয় আছে হৰি কীৰ্তন কৰিব নোৱাৰে বুলি আপোনাক কোনে কলে ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি হলা বহুত নিজৰ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু সেই কাৰণে বাছা হৰিনাম ললে তোমাৰ পিতৃ তোমাক খং কৰিব নহয় মোৰ পিতৃয়ে ঈশ্বৰৰ শত্ৰু বুলি ভাবিছে কিয় তেওঁকো তেওঁলোকে একে অনিশ্চয় স্বয়ং কৰা নাই সঁচা বাছা সকলোকেহে একেদৰে শ্ৰদ্ধা কৰিছে কিন্তু তোমাৰ পিতৃ এই কথা মানি নলয় আনকি চিৰি হৈ নাম শুনিলে তেওঁ খঙত একেবাৰে উদ্যমাল হৈ পৰে বাছা বুঝেছি বাছা তুমি চেষ্টা কৰিলে পাৰিবা এতিয়া যাওঁ ব'লা তোমাক নাপাই চাগে তোমাৰ মাতৃ ব্যাকুল হৈ আছে আহা বাছা বাৰু বাছা তুমি হৰিক কেনেকৈ আৰাধনা কৰিব লাগে জানানে বাৰু কোনো কথা নাই বাছা পালানে হৰিক কেনেকৈ আৰাধনা কৰিব লাগে মই তোমাক বাছা পলা তুমি এটা বহা আৰু মই যি কৈছো তাক তুমি একান্ত গাই যাবা এয়া শুনা